हेलो फ्रेंड की खबर आपलोकर आमार यूट्यूब चैनल नमिता एंड निधिले आपलोকক स्वागतम जनाइছো আৰু এইফালে নিধি ওলালেহি মোক ডিস্টার্ব দিবলে এতিয়া ভিডিও কৰিম বুলি মই ওলাই আহিছো যে সেইকাৰণে হিও আৰু বাহিৰলৈ ওলাই আহিছে নকৰিবা আৰু মোৰ ফুলনিৰ পৰিয়ালত নতুনকৈ ফুল এপাহ ফুলিছে গতিকে আপোনালোকক মই দেখুৱাম বুলি ভাবিছোঁ সেইকাৰণে ভাবিলোঁ ভিডিও এটা কৰি লওঁ আৰু এইফালে আমাৰ নিধিও ওলালহি মই ভিডিও কৰা দেখি তাই আহি মোক ডিস্টার্ব দিবলৈ লৈছে গতিকে এতিয়া পলম নকৰি মোৰ ফুলনিলৈ যাওঁ বলক এইফালে চক ইমান ধুনীয়াকৈ মোৰ ইয়াত ফুল ফুলি আছে ঘূৰণীয়া আকৃতিৰ ইমান ডাঙৰ বলটোৰ নিচিনা গতিকে চায়ে ভাল লাগিছে আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এই ফুলজোপাৰ নাম মই নাজানো যদি আপোনালোকে জানে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব মই যোৱা বছৰে এই ফুলজোপা ৰুইছিলোঁ কিন্তু ফুলজোপা মৰি যোৱাৰ কাৰণে এই বছৰ পুনৰ ওলাব বুলি ভবা নাছিলোঁ কেইদিনমানৰ আগতহে দেখিছোঁ ধুনীয়াকৈ পুলি ওলাই আহিছে আৰু এতিয়া ফুলো ফুলিছে সেইকাৰণে দেখিয়ে ভাল লাগিছে আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ গতিকে এইজোপা আপোনালোকৰ ঘৰত আছে নে নাই মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু কেনেকুৱা লাগিছে সেইটো জনাবলৈ নাপাহৰিব 2-3টা মান পুলি ওলালে বেছি ভাল লাগিব কাৰণ তেতিয়া একেলগে দুপাহ তিনিপাহকৈ ফুলিব আৰু প্ৰথম যেতিয়া ফুলিছে সেইকাৰণে এইপাহ ফুল এতিয়া ইউটিউবতে সেভ কৰি থৈছোঁ গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু এইফালে দেখুৱাব লৈছোঁ মোৰ ব্লিডিং হাৰ্টৰ গছজোপা গতিকে ইমান ধুনীয়াকৈ ফুলিছে এতিয়া যিহেতু ব্লিডিং হাৰ্ট ফুল ফুলাৰ বতৰ গতিকে চাওকচোন ইমান ধুনীয়া বগাত ৰঙাকৈ ফুলপাহ সঁচাকৈ ব্লিডিং হাৰ্ট নামটো শুনিয়ে ভাল লাগে গতিকে এইজোপা আপোনালোকৰ এতিয়া ফুলিছেনে নাই ফুলা মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন এইজোপা ফুল মোৰ বৰ ভাল লাগে আৰু কাটিং কৰিম বুলি ভাবি থাকোঁতে এই গছজোপা কাটিং কৰা নহ'ল কাৰণ আমাৰ এইজোপা ব্লিডিং হাৰ্ট 12 মাহে ফুলি থাকে গতিকে এইবাৰো কাটিং কৰা নহ'ল আৰু ফুল ফুলি থাকিলে কাটিং কৰিবলৈ মন নাযায় নহয়নে বাৰু কাটিং কৰিলেহে জোপোহা হয় কিন্তু এইজোপা কাটিং কৰিবলৈ সুবিধা পোৱা নাই এতিয়ালৈকে কাৰণ ফুলি থাকিলে কাটিং কৰিবলৈও মন নাযায় কিন্তু বেলেগৰ ঘৰত জোপোহাকৈ ফুলি থাকিলে বৰ ধুনীয়া দেখা পাওঁ গতিকে এই বছৰ এইজোপা সময় সুবিধা চাই কাটিং কৰিব লাগিব তেতিয়া জোপোহা হ'ব আৰু দেখিবলৈও বেছি ধুনীয়া হ'ব আৰু এইফালে দেখুৱাইছোঁ আপোনালোকক মোৰ পৰ্তুলাকাৰ হালধীয়া ফুল ইমান ধুনীয়াকৈ ফুলিছে এতিয়া কিন্তু কমকৈহে ফুলিছে কেইদিনমানৰ আগত বহুত বেছিকৈ ফুলিছিলে তেতিয়া কিন্তু ভিডিও কৰা নহ'ল গতিকে এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু ভাল লগা সময়বোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এইবোৰেই আমাৰ মনত সুখ দিয়ে আৰু এইফালে আৰু এজোপা পৰ্তুলাকাৰ ফুল আছে এনেকুৱা ডাঙৰ হোৱাইট আৰু পিংক এতিয়ালৈকে বেছিকৈ ফুলা নাই কিন্তু হোৱাইটজোপা ফুলিবলৈ ধৰিছে গতিকে এইজোপা এইফালে পিংক এপাহ দুপাহমান ফুলিবলৈ ধৰিছে আগতে ফুলিছিলে কিন্তু এতিয়া মৰহি গৈছে গতিকে এতিয়া মাত্ৰ এপাহে ফুলি আছে গতিকে এইবোৰ চায়েই ভাল লাগে ফুলি থকা ফুলবোৰ চোৱাৰ যিটো আমেজ সেইটো সঁচাই বহুত ভাল গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ কেনেকুৱা পাইছে কেনেকুৱা পালে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন আৰু এইফালে মোৰ সৰু হেঙিং পটত এনেদৰে হেঙিং প্লেণ্ট ওলমাই ৰাখিছোঁ গতিকে এইবোৰ চায়ে ভাল লাগে সেইকাৰণে আপোনালোকৰ লগতো এনেই শ্বেয়াৰ কৰিলোঁ এইবোৰ আজিকালি সকলো ঠাইতে পোৱা যায় যদিও
আপোনাৰ যতনৰ ওপৰতহে ইহঁতৰ সৌন্দৰ্যটো নিৰ্ভৰ কৰে। গতিকে মই এনেদৰেই যতন কৰি ৰাখিছোঁ আৰু দেখিও ভাল লাগে। গতিকে সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এইফালে হোৱাইট আৰু গ্ৰীণত বহুত ধুনীয়া পুলি হয়। এইটো আমাৰ স্কুলৰে মুকুন্দ সন্দিকৈ ছাৰে দিছিলে। গতিকে বাহিৰত আছে যদিও ইয়াতে হেঙিং পটত এনেদৰে থৈছোঁ, দেখিবলৈও ভাল লাগিছে। আৰু মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছোঁ যে মোৰ একেবাৰে পচন্দৰ ফুলেই হৈছে নয়নতৰাৰ ফুল। সেইকাৰণে নয়নতৰাৰ ফুল মই টাবত এনেদৰে ৰুই থওঁ। আৰু মোৰ তলত নয়নতৰা ফুল ঢেৰ আছে যদিও এনেদৰে টাবত ৰোৱা ফুলৰ সৌন্দৰ্যই বেলেগ। সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যেতিয়া থোপা থুপিকৈ ফুলি থাকে তেতিয়া দেখিবলৈ সঁচাকৈয়ে বহুত ভাল লাগে। আৰু নয়নতৰা ফুলৰ বেছিকৈ যতন নল'লেও হয়, এনেদৰে পানী দি থাকিলেই ধুনীয়াকৈ ফুলে, সেইকাৰণে ভাল লাগে। গতিকে আপোনালোকৰ এইবোৰ কালাৰ আছেনে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। গতিকে মোৰ আৰু নয়নতৰা গছৰ নয়নতৰা ফুলবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পিছৰ ভিডিঅ'ত। গতিকে আজি এই দুজোপা শ্বেয়াৰ কৰিলোঁ।